মানে কমসে কম এটা তো থাক 4 লিটাৰকে গৰুৰ গাখীৰ খোৱা মানুহ নাই কঁঠালৰ দিন কঁঠাল ভৰি আছে গাছত ইমান ভাল পাইছিল গোটেইকেইটাই গৰুৰ দৰে খাইছিল কঁঠাল এটা ভাঙি লৈ কিনি চলি আজি কোনো নহ'ল মৰি গেলি হ'ল কোনে আপনি চব কান্দি আছে কান্দি মানে ডাইৰেক্ট কান্দি আছো আহক কৈ লাভ নাই দিয়ক এইগিলা ক'লে কি হ'ব ভাগ্যৰ বিড়ম্বনা বহু কেতিয়াবা আপনার খবর কওক মোর খবর নাই খবর কি কম হে ভাই খবর ভাল নহয় দ আমিও কিবা বয়াক্ষণত জন্ম ধরছিল নেকি নাই কি কব চিন্তাই রাতি হলি ভাত না যায় পেট টুপনি নাই চকু আপা আপি বে দিবে নলু জানে 3টাকে আপি হয় 3টাকে আপি আজিৰ তাৰিখক লৈ ভাবছিলো এইবাৰ কিবা এটা কৰিম লকডাউনে চব শেষ এই কিবা এটা মহামাৰী যি আছে কৰোণা নাচৰো ন সেইটোৰ কাৰণে সৰু চলি ককু যাব নৰে সৰু মানুহ ককু লৰবে নৰে চিন্তাই ভাবনাই থাকি থাকি মই বোলো আকৌ আপোনাৰ তাকে আহিলোঁ ইয়াতে দুই চাৰ এষাৰ কথা পাতি অলপ মনটো ভাল লগম আপনিও আছে কান্দি আচ্ছা হসি ৰবকছো আপনি বৰ ভয়াকে কান্দা ধৰছি ঘটনাটো কি হসি হ্যাঁ আপনি বিয়া দিয়াৰ কথা চিন্তা কৰিছে আপনি কেইটা মোৰ কপালত আপনি যে নাৰী বুলি ঘৰত বস্তুৱে নহ'ল কি হ'ল য'ত লগালো মোবাইল এটা কিনি ডাঙৰটো আপনি কলেজত যায় 6 সেণ্টিমিটাৰ নে কিহত পৰে কলেজত য'তে কান্দি কান্দি মাকক কয় মোক এটা মোবাইল দি নহ'লে কলেজত নাযাওঁ বন্ধুগিলাখনে তোৰ এটা মোবাইল নাই বান্ধৱী কয় তোৰ এটা মোবাইল নাই দিলোঁ বান্ধনৰ লৈ মস্ত ডাঙৰ ইনকে টিপা মোবাইল এটা ক্ৰছ কানেকশ্যন লাগি এইটোৰ লগত কিবা কথা পাতাতে 15 দিন নহ'ল তাই বেলেগক গুচি গেল থাকিল মাজুটো আপনি বৰ কপলীয়া মানুহ দিনে পইচাতে আপোনাৰ খৰচ গেল আচ্ছা তাৰপিছত দুখৰ কাহিনী শুনকচোন তাৰপিছত মাজুটোক দি কৈছে মাজুৱে আপি এইটো বস্তু লক্ষী মোবাইল এইটো ৰাখ এইটো তই ব্যৱহাৰ কৰবি দিলাক তাই হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ পঢ়ে থাকাতে তাইৰ আগমাহ নালাগিল তাই লাইন লাগি গেল এটা মটৰ গেৰেজত কাম কৰা তাইতকৈ বয়সত কম 40টাকে পঢ়ে তাৰপাছত সৰুটোক ক'লাক তাই যাতে গছ মুৰি মোবাইলটো কৈছে এইটো লক্ষী মোবাইল তাই পঢ়ে 9ত পঢ়া আপি তাইৰ মোবাইল টিপা দেখা পালে ৰাতি টোপনিও নামৰে ঘুমটিও নামৰে নাকয় খালি মোবাইলটো ইনকে ল'ব আৰু ইনকে মোবাইলটোৰে চুমা খাব ইনকে খাই তাই আৰু পেপাত দিয়া চলি এটা 16 বছৰমান বয়স যাইছে দিয়াতে মাকক দিলাক মোবাইলটো গোটেই মাকৰ ঘৰ কাৰোবাৰটো বেলেগ দেখা পালে খালি মোবাইলত থাকে ওলাই মোবাইল ইনকে টিপি মৰাই কি বুজিছে তো পেটডাল জানা না হাত তাই নহয় মোকে গেং উঠে এতই মনে মনে থাক মই অলপ পইচা পাতিৰ কম দৌৰি লাষ্টত মাকত 10 দিনো নাংগি তাৰমানে আপোনাৰ ঘৰত এতিয়া মাইকী বুলিবাক লাগি বস্তুৱে নাই কঠল খোৱা মানুহ নেই গাখীৰ খোৱা মানুহ নেই আচাৰ মিল দিছে একলাখান খাইছিল কেইটা টকটককে ছাগালৰ নিচিনা খাই থাকে কোনো নাই আপোনাৰ আচলতে আপুনি বৰ সৌভাগ্যৱান মানুহ আপোনাৰ সেই মোবাইল এটাতে ঘৰখন আপোনাৰ বঢ়িয়া সুন্দৰ চাফা হৈ গৈছে মই যে আজিৰ তাৰিখলৈকে এটাও আপি বেদিবে নললো যন্ত্ৰণা বুকুত বান্ধি আছো আপুনি জানেই না ভালে আহিব কপালত যদি লেখা আছে আহিব মধ্যৰে গতি হ'ব নালাগে আপোনাৰ তাকে আহি পেলাই অলপ শান্তি পাম বুলি ভাবিছিলোঁ আপুনিও বৰ অশান্তিত আছে আচ্ছা শৰ্মা যাওঁ দিয়ক যাওঁ আকৌ চাহ দিবা নোৱাৰিলোঁ আৰু হ'ব দিয়ক উপায়টো নাই আৰু মোৰে ভাত পানী বন্ধ আহোঁ দিয়ক আহিব মাতিবা কেতিয়াবা
মই তাত খোজক কেতিয়াবা কঠোৰ গাছত এনেকৈ ধৰি পেলাই গামছা কানেৰে গাইতে মানে ছেকেণ্ডত ফুচুত হৈ যাম মই